নমস্কাৰ, মই পোনপ্ৰথমে আপোনালোক সকলোকে কলবীয়া কলিতা লগলৈ স্বাগতম জনাইছোঁ। আৰু মই আমাৰ গাঁৱত এইবাৰ মই 4 বছৰৰ মূৰত আমাৰ পুথিমাৰী পাঠশালা পুথিমাৰী গাঁৱত লক্ষী পূজা চাবলৈ পাইছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। ইয়াত দেখিছিলে আপোনালোকে কিমান দৰ্শক, হাজাৰ হাজাৰ দৰ্শক। আচলতে এটা বিনাম তেওঁলোকে থিয় নাম পৰিৱেশন কৰি আছে। আমাৰ ওচৰৰে হয় পৰিণীতা ৰয়, তেখেতৰ দলৰ বিনাম চলি আছে। এটা মানে কি ক'ম, গাঁৱৰ পৰিৱেশত আচলতে পূজা চোৱা মজাই বেলেগ। ইয়াত তেওঁলোকে বিনাম লৈ আছে। বাৰু যি কি নহওক, আমাৰ ঘৰত আজি লক্ষী পূজা কি চালোঁ বা কি কৰিলোঁ, যিখিনি পাৰোঁ, বেছি দীঘলীয়া নকৰোঁ, যিখিনি পাৰোঁ মই আপোনালোকক অকণমান আধুনিক নৃত্য একক প্ৰতিযোগিতাও আছে, তাৰো অকণমান দেখাবলৈ মই চেষ্টা কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বলকচোন আমাৰ পাঠশালাৰ পুথিমাৰী গাঁৱত মানে আমাৰ গাঁৱত লক্ষী পূজা কেনেদৰে উদযাপন কৰা হয়। 5 দিনীয়া উদযাপন কৰা হয়, কিন্তু মই 5 দিন থাকিব নোৱাৰিম। মই আচলতে আজি আহিছোঁ। ইয়াত থিয় নাম চলি আছে আৰু খন্তেক পিছতে আমাৰ মাজত আধুনিক একক নৃত্য প্ৰতিযোগিতা হ'ব। আপোনালোকক যিখিনি পাৰোঁ মই দেখাই দিম।
আহিছোঁ বুট ভাজা খাবলৈ। আচলতে পূজাত আহিলে মইতো চব বুট ভাজা খাব লাগিব, এখন মিঠা পান। এয়া দাদাজনে বুট ভাজা পেকিং কৰি আছে। এয়া এতিয়া আমি খাম ভাজা খাই আহি পেলাই এয়া বহিলোঁ। এয়া এইফালে মঞ্চত আধুনিক একক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। আপোনালোকক অতি চমুকৈ দেখাম। এয়া আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে। আচলতে এনেকৈ নাচা দেখিলে জানেনে মোৰো নাচিবলৈ মন যায়, কিন্তু তেনেকৈ প্লেনিং কৰিও যোৱা নাই বাৰু, নাচা নহ'ল। তথাপিতো যিকি নহওক চাই আৰু খুচি লৈছোঁ মনটো। guys, আজি আপুনি পূজাত কি কৰিলোঁ বা কি চালোঁ চমুকৈ হ'লেও আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে মই আজি কৰাবি কবিতা ব্লগৰ সৈতে আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।
দিওঁ আমি